হে দোস্ত ওয়েলকাম টু কোনের চ্যানেল। আজি এই প্রচণ্ড বৰষুণ লগতে হিলা বৃষ্টিৰ মাজৰ পৰা বৰষুণ আৰু হিল একেলগে অতি বেগেৰে পৰিছে। তো এতিয়া আমি এটা হিল লৈছোঁ। এই হিলটো চাওক কিমান ডাঙৰ ডাঙৰ হিল হয়। এইটো বম ডাঙৰ মস্ত ডাঙৰ হিল হয়। ইমান ডাঙৰ ডাঙৰ হিল আমাৰ ইয়াতে আজি পুৱা 8:30 বজাত ইয়াতে পৰিছে। আকাশৰ পৰা অতি তীব্ৰ বেগেৰে পৰি আছে, এতিয়াও পৰি আছে। সেইকাৰণে আমি এটা ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ। আপুনি চাওক। আৰু এইটো আছিল বৰষুণ শেষ হোৱাৰ পিছত দৃশ্য। এতিয়া আমি আমাৰ ইয়াতে হিল পৰি আছে, এইটো আমি সকলো মিলি খুটি আছোঁ। খুটি খুটি এটা বস্তুত লৈ আছোঁ, কাৰণ বৰফ আমি এতিয়া আমাৰ ঘৰতে সৃষ্টি কৰিম। আপুনি চাব, বাপ্পা আজি ইয়াত ঘৰতে সৃষ্টি হ'ব বৰফ। আৰু প্ৰচণ্ড ঠাণ্ডা লাগি আছে, হাতৰ মাজত লৈছোঁ, প্ৰচণ্ড ঠাণ্ডা লাগি আছে। তো আপুনি ভিডিঅ'টো চাই থাকক, একেবাৰে লাষ্টত চাব। এই হিলবিলাক খুটি খুটি আমি এটা গ্লাছত লৈছোঁ, গ্লাছত লৈ গ্লাছৰ মাজত বৰফ আৱিষ্কাৰ কৰিম, সৃষ্টি কৰিম। তো একেবাৰে লাষ্টত চাব, এটা বৰফৰ নিচিনা হৈছে। একেবাৰে ভিডিঅ'টো লাষ্টত চাব পাৰিব, সেইকাৰণে আপুনি একেবাৰে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকক। আৰু চাওক কিমান খুটি আছে হিল, বহু হিল পৰিছে ইয়াতে। আপোনাৰ তাতে পৰিছে নে নাই আপুনি তলত কমেণ্ট কৰি ক'ব। আৰু এতিয়া আমি ইয়াৰ পৰা ব্লগ এতিয়া গ্লাছটো একদম ভৰপূৰ হৈ আছে হিলৰ দ্বাৰাই। তো চাওক কিমান হিল হয়, ইয়াৰ ডাঙৰ ডাঙৰ মস্ত ডাঙৰ বম ডাঙৰ হিল হয়। এইবিলাক ওপৰৰ পৰা আমাৰ ইয়াতে পৰিছে। আজি পুৱা 8:30 এইটো পৰিছে হিল। আকাশৰ পৰা অতি তীব্ৰ বেগেৰে পৰিছে। এই দৃশ্য আছিল প্ৰায় 1 ঘণ্টাৰ পিছত। 1 ঘণ্টাৰ পিছত আগতে আমি হিলবিলাক লৈ থৈ দিছিলোঁ কাপৰ ভিতৰত, চাহ খোৱা কাপৰ ভিতৰত আমি থৈ দিছিলোঁ। এতিয়া আমি চাম ভিতৰত কি হৈছে। আৰু ইয়াতে কিন্তু চেনি নিমখ আদি সকলো মিহলি দিয়া হৈছে, যাতে এটা বৰফৰ সৃষ্টি হয়। এতিয়া আমি বস্তুটো তুলিম ভিতৰৰ ফালৰ পৰা। আপুনি একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। চাওক এই ইয়াৰ এটা হাতত ভিডিঅ' বনাইছোঁ, সেইকাৰণে দিগদাৰ। উঠিছে, ফাইনেলি উঠি আহিছে। তো চাওক কেনেকুৱা হয়, ধুনীয়া লাগিছে। কিন্তু আপোনাৰ লগত কেনেকুৱা লাগিলে আপুনি এবাৰ কমেণ্ট কৰি ক'ব তলত। এই হিলবোৰ একেলগে থৈ দিয়াৰ ফলত হিলবোৰ গোটেইকেইটা একেলগে গোট খাইছে, এটা বৰফৰ সৃষ্টি হৈছে। এটা থৈ দিম এতিয়া। তো এইটো আছিল এটা সৰু ছুটি ভিডিঅ'। যদি এই ভিডিঅ'টো মানে আপোনাৰ ভাল লাগিল তেনেহ'লে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ভিডিঅ' মানে প্ৰথম আৰম্ভ কৰিছোঁ, সেইকাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ। লাহে লাহে আহিব, সকলোবোৰ আহিব। এইখিনিতে আজিলৈকে বাই বাই, জয় অসম।